Motherfucker Max. এবাৰ সোশ্যাল মিডিয়াত পুনৰ ভাইৰেল হল চকুৰ আলি নায়িকাৰ এনে আপত্তি হিৰো চকুৰ আলিৰ মুখত গোন্ধ তো আহকচোন কোনে কি কমেন্ট কৰিলে আমি চাও চকুৰে পিছফালৰ পৰা কিবা কৰা যেন লাগিছে সেইকাৰণে কি জানি এক্ট্ৰেছ আগফালে দৌৰিছে এইবাৰ শুকুৰৰ মুখৰ গোন্ধত নায়িকা থাকিব পৰা নাই মুখ ঘূৰাই দিছে শেষৰ ফালে চকুৰ আলিৰ মুখত শুকান মাছৰ গোন্ধ পোৱা যেন লাগিছে চকুৰৰ মুখত চুলাই আৰু বিৰিৰ গোন্ধ দাঁত ব্ৰাছ নকৰা গোন্ধ ইছ তাৰোপৰি বৰলৰ খোজ শেষৰ ফালে শুকুৰৰ মুখত বান্দৰ বিৰিৰ গোন্ধ পালে চকুৰ আলিৰ দাঁতকেইটা কৰত ধাৰ কৰা ৰেতি এডালেৰে ধাৰটো অকণমান কমাই দিলে হিৰৰ বাবে পাৰফেক্ট হৈ যাব দেখোন চকুৰে পিছফালৰ পৰা কিবা কৰা যেন লাগিছে সেইকাৰণে কি জানি এক্ট্ৰেছ আগফালে দৌৰি চকুৰ আলিয়ে অভিনেত্ৰী গৰাকীৰ গালত কামুৰি পাব কাৰণ দাঁত কিন্তু মখনা হাতীৰ দৰে চকুৰৰ মুখৰ গোন্ধত নায়িকা থাকিব পৰা নাই মুখ ঘূৰাই দিছে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ মুখৰ গোন্ধ ছোৱালীজনী সহ্য কৰিব পৰা নাই सॉरी 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 চকুৰৰ বেলচাপাত যদি কেনেবাকৈ তাইৰ কোমল গালত খচককে লাগি যায় তেন্তে কোনে ৰিস্ক ল'ব साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो চকুৰ আলিৰ মালটো ডাং খাই গৈছে চাগে আৰু মুখখন গোন্ধ পাইছে তাই रुको जरा सबर करो